তাকে মাইনটো নিবা ওলাইছিলো আৰু এই জানা আহি পাইছে পিছে পিছে খেদি দিয়া এই চেটো মাছছি চেটো মাছছি আৰে কোৰাছিয়া কোৰাছিয়া আই বো কো কোনে হেৰি কৈছো কি কৈছি না কথা কিনা কো দাদা লপ রাইতে মুন্ড এই কথাখিনি ৰাইজেও বুজি পাব মই কৈ আছো আপুনি ডাঙৰ দণ্ডনীয় কাম কৰিছে প্ৰথম এই ফুল কমলীয়া ছোৱালীজনীক বিয়া দিব ওলাইছে যাৰেই নহওক প্ৰথম কথা হ'ল দেশত আইন কানুন বোলা বস্তু আছে ৰব আমাৰ দেশত আইন কানুন বোলা বস্তু আছে এই ফুল কমলীয়া ছোৱালীজনীক যে বিয়া দিছে ছোৱালীৰ বয়স 18 বছৰ তলত ৰাইজসকলে শুনিব দেই সকলোৱে শুনাটো দৰকাৰ এটা সজাগতা আনিব লাগে আৰু মনৰ পৰিৱৰ্তন হ'ব লাগে ছোৱালীৰ বয়স 18 বছৰ তলত হ'লে আৰু ল'ৰাৰ বয়স 21 বছৰ তলত হ'লে বাল্যৰোধ প্ৰতিৰোধী আইন আছে আমাৰ 2006 চনৰ এই ৰব আগৰ কথা বাদ এতিয়া শুনক চৰকাৰ কিন্তু এই ক্ষেত্ৰত বহুত কঠোৰ ৰাইজসকলে শুনক এই আইনৰ আওতাত কিন্তু কোনো সাৰি যাব নোৱাৰে ছোৱালী বয়স যদি 18 বছৰ তলত বিয়া দিয়ে ৰাইজসকলে ভালদৰে শুনক 18 বছৰ তলত আৰু ল'ৰাৰ 21 বছৰ তলত বিয়া দিলে এইটো বাল্যৰোধ প্ৰতিৰোধী আইনৰ অধীনত পৰে আৰু 2 বছৰ কাৰাদণ্ড লগতে 1 লাখ টকা জৰিমনা
কেতিয়াবা কেতিয়াবা কিন্তু দুয়োটাই হ'ব পাৰে 1 লাখ টকাও দিব লাগিব আপুনি কাৰাবাসো দিব লাগিব তাৰ উপৰি আপুনি আৰু এটা কিন্তু মই শুনা পাইছোঁ এওঁ কৈছে আপুনি ছোৱালীজনী ক'ৰবাত বন্ধ কৰা হিচাপে থৈছে এইটো কিন্তু মাৰাত্মক কাম কৰিছে কেনেকৈ খাম মানে আপোনালোক হাত ধৰি থকা মানুহ নহয় ছোৱালী জন্ম দিছে যেতিয়া চলাব লাগিব শুনক চৰকাৰেও কৈ আছে বেটি বচাও বেটি পঢ়াও প্ৰথম কথা হ'ল আপোনাৰ এই বন্ধ কৰা হিচাপে কাম কৰিছে যে ৰাইজসকলে শুনক ক'ৰবাত যদি কিশোৰক 14 বছৰৰ ভিতৰত বা কিশোৰ অৱস্থাত যদি ক'ৰবাত বন্ধ কৰা হিচাপে কোনো অনুষ্ঠান প্ৰতিষ্ঠান নাইবা ঘৰুৱা হিচাপেও শ্ৰমিক হিচাপে নিয়োগ কৰে তেতিয়াহ'লে আমাৰ শিশু সুৰক্ষা প্ৰতিৰোধ আইনৰ অধীনত 2016 আইন এখন আছে সেই আইনৰ আওতাত পৰিব আৰু 2 বছৰ কাৰাদণ্ড লগতে 50,000 টকা জৰিমনা ভৰিব কিন্তু ৰাইজসকলে শুনিছেনে সকলোৱে শুনিছে গতিকে তাৰ উপৰি কিশোৰ আৰু আইন আছে কিশোৰ নিৰ্যাতন এতিয়া মাৰিব ওলাইছে আপুনি এইটো নিৰ্যাতনৰ ভিতৰত পৰে শিশুৰ যৌন শোষণ